নমস্কাৰ বিচাৰ মণ্ডলী আৰু দৰ্শক মণ্ডলী মোৰ নমস্কাৰ মোৰ নাম কৃষ্ণ বাউৰী আৰু মই প্ৰতিযোগিতা অংশগ্ৰহণ কৰিছোঁ যোৰহাটৰ পৰা আজি মই নিজকে এজন গাৰো যুৱক হিচাপে পৰিধান কৰিছোঁ এই সাজপাৰযোৰৰ অংশবিলাকৰ নাম হৈছে এই একেবাৰে ওপৰযোৰ নাম হৈছে ডমি আৰু এই মূৰযোৰ নাম হৈছে কুটু আৰু এই অলংকাৰটোৰ নাম হৈছে ৰিকিড আৰু এই ক্ৰছকে লোৱা টঙালীটোৰ নাম হৈছে পানব্ৰা আৰু একেবাৰে তলৰ অংশটোৰ নাম হৈছে ডাকবান্দা এই আছিল এই জাতিৰ অংশসমূহ প্ৰথমতে সকলোকে শুভমান দিয়া ধন্যবাদ প্ৰতিযোগী নং 2 মাননীয় বিচাৰক মণ্ডলী মোৰ সন্মুখত থকা জ্যেষ্ঠসকললৈ মোৰ সেৱা আৰু কনিষ্ঠসকললৈ মোৰ মৰম জনালোঁ মোৰ নাম মন্দিকা বৰা বৰুৱা মই এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী বৰ্তমান মোৰ বয়স 67 বছৰ আৰু মই দুটা সন্তানৰ মাতৃ লগতে 3টা নাতি নাতিনীৰ আইতা আৰু এনাই মোৰ অভিৰুচি মই নিজকে সজাই ভাল পাওঁ সমাজৰ কাম কৰি ভাল পাওঁ আৰু ফুলৰ বাগিচা কৰি মই ভাল পাওঁ এয়াই মোৰ পৰিচয় ধন্যবাদ আৰু মোৰ আজি আহোমৰ পৰম্পৰা যিটো সাজ সেই সাজ পৰিধান কৰি আহিছোঁ মোৰ ওপৰত দেখিছে এয়া হ'ল ইয়াক ফাৰু বুলি কয় আৰু এইটো হ'ল চাপকনৰ দৰে ফাচু আৰু এইখন হ'ল ফাচিং আৰু যিখন ৰিহা মেৰিয়াই লৈছোঁ এইখনৰ নাম হ'ল লাওৱাট বা ফামাং বুলি কয় আৰু যিখন তলত দেখিছে সিংহৰ দৰে মেখেলা সেই মেখেলাখন সাধাৰণতে আমাৰ কোচ দি নিপিন্ধে যোৰা লগাই নথয় এডলীয়াকৈ পিন্ধে সেই মেখেলাখনৰ নাম হ'ল ফামেং এয়াই আমাৰ আহোম পৰম্পৰাৰ যিটো সাজপাৰ তাৰ পৰিচয় ধন্যবাদ 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 শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী আৰু দৰ্শকবৃন্দ মোৰ নাম শ্ৰীমতী দীপাঞ্জলি দাস
আৰু মই সাংস্কৃতিক নগৰী যোৰহাটৰ জীয়ৰীৰ লগতে বোৱাৰী হয় আৰু মই এগৰাকী কন্যা সন্তানৰ মাতৃ হয় আৰু মোৰ অভিৰুচি বুলি ক'ব গ'লে মই বিহু নাচি আৰু ৰান্ধি খুবেই ভাল পাওঁ আৰু মই আজি পিন্ধা সাজযোৰ হৈছে নাচনীৰ সাজ মুগা ৰিহা মুগা মেখেলা মুগাৰ ব্লাউজ গামখাৰু কাকৈফণি গগনা কপৌ ফুল থুৰীয়া ধন্যবাদ ধন্যবাদ মিউজিক জোগাৰে পিন্ধিলো মুগাৰে মেখেলা চুৰি বান্ধিলো খোপা বিনা বনচায়া কিলো ৰঙাকৈ ফুটে ঐ মেৰিয়াই বান্ধিলো ৰিহা এই ভৰাৰ আগত জানৈ তাতে নৈ আছিলো শুনিলো লগৰীৰ মাত একে চুবাত জানৈ বিহুলৈ মই আহিলো জানৈ নুশুনো মই শাহুৰে হাত নমস্কাৰ সন্মানীয় বিচাৰক মণ্ডলী আৰু শ্ৰদ্ধাৰ ৰাজ মোৰ নাম পূৰ্ণিমা শইকীয়া মই গোলাঘাটৰ জীয়ৰী আৰু সাংস্কৃতিক নগৰী যোৰহাটৰ বোৱাৰী মই দুটি সন্তানৰ মাতৃ মোৰ অভিৰুচি হৈছে মই বিহু গাই বিহু নাচি ভাওনা আৰু ৰাস কৰি ভাল পাওঁ তাৰোপৰি মই সাজপাৰ প্ৰতিযোগিতা কৰি মই খুবেই ভাল পাওঁ আজি সদৌ অসম টাই আহোম উদযাপন সমিতিয়ে যি সাজপাৰ প্ৰতিযোগিতা আৰম্ভ কৰিছে ইয়াত আমি অংশগ্ৰহণ কৰিবলৈ পাই খুবেই আনন্দিত হৈছোঁ যে এনেদৰে আমাৰ দৰে নাৰীসকলক আগবঢ়াই নিয়াৰ বাবে আৰু মই আজি মোৰ প্ৰিয় মুগা সাজযোৰ সম্পূৰ্ণ পিন্ধি আহিছোঁ শেষত এই শুভ সংগতি সকলোৰ বাবে শুভ হওক জয় আই অসম ধন্যবাদ ধন্যবাদ বাইদেউ প্ৰতিযোগী নম্বৰ 6 আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ নমস্কাৰ বিচাৰক মণ্ডলী আৰু দৰ্শকবৃন্দ মোৰ নাম শ্ৰীমতী দীপান্বিতা পাল মই দিয়ক নাম চেচুৰ পৰা আহিছোঁ আৰু মই আজি পৰিধান কৰা সাজপাৰ নাম হৈছে এয়া মই খোপাত গোলাপ ফুল লগাইছোঁ এয়া জাপিৰ কাণফুলি আৰু এয়া গহনা জাপিৰ
আৰু এয়া মই মুগাৰ চাদৰ মেখেলা পিন্ধিছোঁ আৰু এয়া মুগাৰ ব্লাউজ আৰু এয়া মোৰ হাতত মুঠি খাৰু। ধন্যবাদ। ধন্যবাদ। প্ৰতিযোগী নং 7ক আমি আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ বিচাৰক মণ্ডলী আৰু দৰ্শক মণ্ডলী, সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। মোৰ নাম ভাৰতী গগৈ কোঁৱৰ, মোৰ ঘৰ ডিব্ৰুগড়, মই বোৱাৰী। মই আজি পৰিধান কৰি অহা সাজযোৰ হৈছে বিহুৰ সাজ আৰু মই পৰিধান কৰি আহিছোঁ এয়াৰ মুগাৰ ৰিহা, এয়াৰ হৈছে মুগাৰ মেখেলা, ব্লাউজ আৰু গগনা, কাকৈমণি, গামখাৰু আৰু এয়া তগৰ ফুল। ধন্যবাদ। ধন্যবাদ। প্ৰতিযোগী নং 8 প্ৰতিযোগীগৰাকী মঞ্চলৈ আহি তেখেতে নিজৰ পৰিচয় দাঙি ধৰি সাজযোৰৰ বিষয়ে ক'লেই হ'ব। নমস্কাৰ, মোৰ নাম মিছ আপচাৰা বেগম। মই এজনী যোৰহাট জিলাৰ ছোৱালী। মোৰ বয়স 17 বছৰ। মই আইন মহাবিদ্যালয়ত পঢ়ি আছোঁ। মই পিন্ধি অহা আজি সাজযোৰ আপোনাৰ মুগাৰ ছেট, মুগাৰ চাদৰ, মুগাৰ মেখেলা, আপোনাৰ মই খোপাত লগাইছোঁ কপৌ ফুল, আপোনাৰ কাণত পিন্ধিছোঁ মই জাপি, আপোনাৰ মই ঢোলবেৰী, জোনবেৰী আৰু হাতত পিন্ধাযোৰ হ'ল আপোনাৰ ধন্যবাদ। হাতত পিন্ধাযোৰ আপোনাৰ মুঠি খাৰু আৰু আপোনাৰ ছয়গৰাকী প্ৰতিযোগী আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। প্ৰতিযোগী নম্বৰটো সকলোৱে ক'লে সুবিধা হ'ব আমাৰ কাৰণে দেই। গাত যিটো নম্বৰ আছে সেই নম্বৰটো এবাৰ সকলোৱে আমাক ক'ব। প্ৰতিযোগীসকলে নিজৰ ক্ৰমিক নম্বৰটো পৰিচয় দাঙি ধৰোঁতে ক্ৰমিক নম্বৰটো উল্লেখ কৰিব। পিংকুদা, এতিয়া যে গ'ল তেখেতৰ নম্বৰটো সোধকচোন। মঞ্চৰ পৰা যে গৈছে তেখেতৰ ক্ৰমিক নম্বৰটো 8 আগত 8 আহিছিল নেকি বাৰু এগৰাকী? নাই। নমস্কাৰ, সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। মোৰ নাম দিদিমণি গগৈ বৰা। মই ডিব্ৰুগড় জীয়াৰী আৰু যোৰহাটৰ বোৱাৰী। মোৰ পিন্ধনত আছে আজি বিবাহ কাৰ্যত ব্যৱহৃত এযোৰ সাজপাৰ, বগা পাটৰ কাপোৰ। তাত মই পিন্ধিছোঁ মেখেলা, চাদৰ, ব্লাউজ আৰু ৰিহা। আৰু মোৰ অলংকাৰত আছে লুকাপাৰা, গলপতা আৰু গামখাৰু। ধন্যবাদ। ধন্যবাদ। এয়া প্ৰতিযোগী নং 9 মই 10ক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। মিউজিক।
নাম জেনেস্মিতা বৰপাত্ৰ গোহাঁই মই পিন্ধি অহা সাজযোৰ তাইকেই সাজযোৰ এই চোলাটো ফাৰ্ষ্ট চিন আৰু এই ছাতিটোৰ নাম বুলি জনাজাত ধন্যবাদ ধন্যবাদ প্ৰতিযোগী নং 10 প্ৰতিযোগী নং 11 মই আগবাঢ়ি আহিব জনাইছোঁ 11 পিছত উপস্থিত 12 প্ৰতিযোগী নং 12 নমস্কাৰ শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী আৰু বিহু প্ৰেমী ৰাইজ মোৰ নাম মণিষা গোস্বামী সংস্কৃতিৰ নগৰী আৰু অসমৰ শেষ ৰাজধানী যোৰহাটৰ মই জীয়ৰী আৰু বোৱাৰী সংস্কৃতি মোৰ প্ৰাণত বৈ নৃত্য গীত অভিনয়ৰ মাজত মই নিজক বিচাৰি পাওঁ আৰু লগতে মই এগৰাকী 5 বছৰীয়া কন্যা সন্তানৰ মাতৃ আজি এই জনগোষ্ঠীয় সাজপাৰ প্ৰতিযোগিতাত মই পৰিধান কৰি আহিছোঁ এগৰাকী মিচিং মহিলাৰ সাজপাৰ আচলতে এইটো এটা মিচিং নাচনী যিসকলে নৃত্য কৰে তেওঁলোকৰ সাজপাৰ মই পৰিধান কৰি আহিছোঁ এয়া ওপৰত মই এখন পিন্ধিছোঁ এগে ইয়াত এয়া গেৰো আৰু এয়া তলৰ ফালে ৰিহু এয়া খোপাত আৰু হাতত তেওঁলোকে কিছুমান সূতাৰে নিজৰ তেওঁলোকে বনাই লয় আৰু মই খোপাত পৰিধান কৰিছোঁ দমপুং আৰু হাতত পৰিধান কৰিছোঁ লাকপুং আৰু অসমীয়া এই অসমীয়া গতিকে লগতে মই অসমীয়াৰ এবিধ গহনা জাপি পৰিধান কৰি আহিছোঁ ধন্যবাদ ধন্যবাদ প্ৰতিযোগী নং 12 মই প্ৰতিযোগী নং 13 নমস্কাৰ মই আজি 7 বিহুৰ উপস্থিত ৰাইজ তথা বিচাৰক মণ্ডলীৰ বিহুৰ উল্লেখ জনাইছোঁ আজি সাজপাৰ প্ৰতিযোগিতাত মই এগৰাকী ৰাংখল মহিলা হিচাপে প্ৰদৰ্শিত হৈছোঁ মোৰ অভিৰুচি হ'ল নাচ ভাওনা আৰু ভাষা শিকা মই 44 বছৰ আশ্ৰমত আছিলোঁ তাত মই 3টা ভাষা আয়ত্ত কৰিছোঁ ৰাংখল ডিমাচা বেংগলী এতিয়া মই সেইবিলাক অলপ ক'ব পৰা হৈছোঁ আজি তাৰে প্ৰতিনিধিত্ব কৰি মই ৰাংখল হিচাপে আপোনালোকৰ ওচৰত প্ৰদৰ্শিত হৈছোঁ নমস্কাৰ ধন্যবাদ প্ৰতিযোগী নং 13 প্ৰতিযোগী নং খুম্বাই মই গায়ত্ৰী গগৈ সকলোলৈকে শুভ সন্ধিয়া মই জনসংস্কৃতিৰ জনগোষ্ঠীৰ সাজপাৰ খুবেই ভাল পাওঁ সাহিত্য সংস্কৃতিৰ এগৰাকী কৰ্মী হিচাপে মই সদায় নিজকে নিয়োগ ৰাখোঁ মই
বৰ্তমান বড়ো সাজপাৰ পৰিধান কৰিছোঁ এয়া আৰনাই আৰু এয়া মই দখনা পৰিধান কৰিছোঁ আৰু হাতত মই অলংকাৰ পিন্ধিছোঁ অসমীয়াৰ অলংকাৰী বড়োসকলৰ অলংকাৰ গতিকে মোৰ পৰিচয় আৰু সাজপাৰ ইমানেই ধন্যবাদ ধন্যবাদ প্ৰতিযোগী নং 14 মই প্ৰতিযোগী নং 15 আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ নমস্কাৰ সন্মানীয় বিচাৰক মণ্ডলী আৰু দৰ্শকবৃন্দ মোৰ নাম তৃষা গৌতম মই যোৰহাটৰে জীয়ৰী আজি মই উত্তৰ পূৰ্বাঞ্চলৰ গাৰো জনজাতিৰ এগৰাকী যুৱতী হৈ আহিছোঁ মই পৰিধান কৰা সাজপাৰৰ হৈছে ওপৰৰ অংশত মই পৰিধান কৰিছোঁ পিল্লে কপালত কুটুম ডিঙিত ৰিগিত কঁকালত চেংগি হাতত জাকচান আৰু তলৰ অংশত মই পৰিধান কৰিছোঁ ডাকমুণ্ডা ধন্যবাদ ধন্যবাদ প্ৰতিযোগী নং 15 মই প্ৰতিযোগী নং 16 মঞ্চলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ নমস্কাৰ মোৰ নাম তৃষা চাহু মোৰ ঘৰ যোৰহাটত আজি এই সাজপাৰ প্ৰদৰ্শনী প্ৰতিযোগিতাত মই এগৰাকী দেউৰী যুৱতী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ মই পিন্ধি অহা এই সাজপাৰৰ অংশবিধৰ এই মূৰত মাৰি অহা অংশটোৰ নাম হ'ল গাঁঠিকি এই বুকুত পিন্ধা সুন্দৰ বগা চাদৰ সদৃশ ইয়াৰ নাম হ'ল বিকামাৰী আৰু এই মেখেলা সদৃশ পিন্ধি অহা মেখেলাবিধৰ নাম হ'ল জকাচিবা আৰু ডিঙিত পিন্ধি অহা এই সুন্দৰ গহনাবিধৰ নাম হ'ল লি ধন্যবাদ শুভ সন্ধিয়া ধন্যবাদ প্ৰতিযোগী নং 16 মই প্ৰতিযোগী নং 17 মঞ্চলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ আৰু নিজৰ পৰিচয়সমূহ মই যিকণ জেগালৈ আহিছোঁ সেইখিনিত আহি দিলে বিচাৰকৰ বেছি ভালকৈ দৃষ্টিগোচৰ হ'ব এইখিনিলৈ আগবাঢ়ি প্ৰতিযোগী নং 17 নমস্কাৰ পৰম শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী আৰু উপস্থিত আমাৰ সুধীবৃন্দ মই এগৰাকী অসমীয়া বোৱাৰী হিচাপে এই সাজযোৰ পৰিধান কৰিছোঁ পাটৰ মেখেলা মুগাৰ চাদৰ আৰু পাটৰ চাদৰ উৰণিৰ সৈতে অসমীয়া গহনা মুঠি খাৰু জাপি আঙঠি আৰু দুগদুগী বেনাৰ গলপতাৰ সৈতে অসমীয়া সাজ পৰিধান কৰিছোঁ হাতত অসমীয়া পাটৰ গামোচা আৰু হাতত শৰাই লৈ এই সাত বিহুৰ দিনা অসমীয়া বোৱাৰী যিহেতু অতিথিপৰায়ণ আপোনালোক সকলোলৈকে মই ইয়াৰে সেৱা জনাইছোঁ আৰু
বিহুৰ বাবে আপোনালোক সকলোলৈকে মই নিমন্ত্ৰণ জনালোঁ ইয়াৰে আপোনালোকক সেৱা জনালোঁ ধন্যবাদ এয়া আছিল প্ৰতিযোগী নং 17 আমি তেখেতৰ ঘৰতে নিশ্চয়কৈ বিহু খাবলৈ যাবলৈ চেষ্টা কৰিম মই প্ৰতিযোগী নং 18 আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ 18 মিনিট উপস্থিত এয়া প্ৰতিযোগী নং 18 উপস্থিত তেখেত মই সমূহ প্ৰতিযোগীক এইখিনিলৈ আহি পৰিচয় দাঙি ধৰিবলৈ অনুৰোধ জনালোঁ খুব টান মোৰ নাম নিজৰা লাহন মই টাই আহোম জাতিৰ আমাৰ এই সাজ পোছাক পৰিদৰ্শন কৰিবলৈ আহিছোঁ এই সাজবিলাকৰ নাম মই কৈ গৈছোঁ মই মূৰত পিন্ধি থকা এইটো খাৰু আৰু এইখন হৈছে ফালাই আৰু এইটো ফাচু আৰু এইখন হৈছে ফাচি এইটো ফাদাই নমস্কাৰ ধন্যবাদ বাইদেউ প্ৰতিযোগী নং 18 সেয়া মই প্ৰতিযোগী নং 19 অঞ্চল আগবাঢ়ি আহিবলৈ নমস্কাৰ শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী আৰু আজি উপস্থিত থকা দৰ্শকবৃন্দ সাংস্কৃতিক নগৰীৰ যোৰহাটৰ জীয়ৰী মই লীনা গগৈ আজি এই অনুষ্ঠানটিত আমাৰ অতিকৈ মৰমৰ অসমীয়াই মুগাৰ সাজযোৰ পৰিধান কৰিছোঁ এয়া হৈছে মুগা চাদৰ এয়া মুগা মেখেলা ৰঙা ব্লাউজ ডিঙিত পিন্ধিছোঁ মই অসমীয়া গহনা আৰু এয়া গামখাৰু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছাৰে শুভ সন্ধিয়া ধন্যবাদ ধন্যবাদ প্ৰতিযোগী নং 19 মই প্ৰতিযোগী নং 20 অঞ্চল আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ মোৰ নাম নিবেদিতা গগৈ শইকীয়া মই টাই আহোমৰ জাতীয় সাজপাৰ পৰিধান কৰি আহিছোঁ মই মূৰত এইটো খাৰু পিন্ধিছোঁ আৰু এইটো ফাচিত ফাচু আৰু এইখন ফাদ্ৰাই আৰু এখন মেখেলা পিন্ধিছোঁ ফাৰে আৰু হাতত গামখাৰু পিন্ধিছোঁ ডিঙিত এইটো দুগদুগী ঢোলবিৰি আৰু এইটো দুগদুগী আৰু মই কাণত দুগদুগী পিন্ধিছোঁ
ধন্যবাদ বাইদেউ। এয়া আছিল প্ৰতিযোগী নং 20, প্ৰতিযোগী নং 21 মই মঞ্চলৈ আহ্বান জনাইছোঁ। এয়া আপোনালোকৰ আগবাঢ়ি আহিছিলে সুন্দৰ সাজেৰে প্ৰতিযোগী নং 21। ৱেলকাম। শুভ সন্ধিয়া সকলোলৈকে। ৰঙালী বিহুৰ শুভেচ্ছা জনাই আজি মই লুকপাও অৰ্থাৎ আহোমৰ বোৱাৰীৰ সাজেৰে আহিছোঁ। এই ধুনীয়া সোণালী ৰঙৰ মই এখন ফাচিন পিন্ধিছোঁ, লগত মই পিন্ধিছোঁ এইখন লুকোৱাত, আৰু মই এইটো পিন্ধিছোঁ ফাচু, আৰু লগত মই এখন ফামাৰে নিজকে শুৱনি কৰি আহিছোঁ। লগত মই সকলোৰে আমাৰ অসমীয়া জাতিৰ পৰিচয় স্বৰূপ মই অসমীয়া গহনাৰে নিজকে সজাই আহিছোঁ। ধন্যবাদ। ধন্যবাদ। এয়া আছিল প্ৰতিযোগী নং 21। প্ৰতিযোগী নং 22 তেখেতক মঞ্চলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ। সাজপাৰ প্ৰতিযোগিতাৰ বিচাৰক মণ্ডলী তথা দৰ্শকবৃন্দক মই সম্ভাষণ জনাইছোঁ। মোৰ নাম শ্ৰীযুতা পুষ্পলতা বৰুৱা শইকীয়া, মোৰ ঘৰ যোৰহাট। মই আজি সাজপাৰত মহিলাসকলে পৰিধান কৰা অসমীয়া পাটৰ মেখেলা, চাদৰ, ব্লাউজ আৰু ৰিহা, লগতে অলংকাৰ, হাতত মুঠি খাৰু আৰু ঢোলবিৰি আৰু মই ঢুলীয়া ব্যৱহাৰ কৰিছোঁ, আৰু লগতে মই সফুৰা শৰাই ঢকা মই ব্যৱহাৰ কৰিছোঁ। ধন্যবাদ। ধন্যবাদ বাইদেউ। এয়া আছিল প্ৰতিযোগী নম্বৰ 22। প্ৰতিযোগী নং 23ক মই মঞ্চলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। চলে এসা 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 ধন্যবাদ। ডিঙিত ফালি লৈ কঁকালত নাৰা বান্ধি মই দিছোঁ সুৰীয়া ডেকা ৰূপজ্যোতি বৰুৱা। মই পৰিধান কৰা পোচাকযোৰ হৈছে অসমৰ পৰম্পৰাগত এক পোচাক, যিটো মই পৰিধান কৰিছোঁ তিৱাসকলৰ। মই পিন্ধিছোঁ এয়া লেংটি, আৰু গাত পিন্ধি অহা চোলাটো হৈছে টংলা, আৰু মূৰত মাৰিছোঁ ফাগুৰি, আৰু লগত মাৰিছোঁ মই কুকুৰাৰ লাংজাই। ধন্যবাদ। খুব সুন্দৰ। প্ৰতিযোগী নং 23 এয়া খুব বেছি সুন্দৰ পোচাকেৰে আমাৰ তিৱা যুৱক। মই প্ৰতিযোগী নম্বৰ 24ক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ।
নমস্কাৰ শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী আৰু উপস্থিত দৰ্শক মণ্ডলী সাংস্কৃতিক নগৰী যোৰহাটৰ মই ঈশান কৌশিক আমি অসমৰ বাসিন্দা অসমত বাস কৰা প্ৰতিটো জনগোষ্ঠী আমাৰ ভাতৃতুল্য আমাৰ ভাতৃ কাৰ্বিসকলৰ জনগোষ্ঠীয় পৰম্পৰাগত সাজপাৰ মই পৰিধান কৰিছোঁ মোৰ তলৰ অংশত মই পৰিধান কৰিছোঁ চেলেং কঁকালৰ অংশত পৰিধান কৰিছোঁ ৰংপাল গাৰ অংশত পৰিধান কৰিছোঁ ছৈসন্থোৰ আৰু মোৰ বুকুৰ অংশত পৰিধান কৰিছোঁ চেপান মই মূৰৰ অংশত পৰিধান কৰিছোঁ পহু আৰু তেওঁলোকৰ জনজাতীয় পৰম্পৰা আগবঢ়াই নিবৰ বাবে আগবঢ়োৱা এই মোনাটিৰ নাম হৈছে জাংলি আথম যিয়ে তেওঁলোকৰ কৃষ্টি আৰু সংস্কৃতিক প্ৰতিনিধিত্ব কৰি আহিছে অতি পূৰ্বৰে পৰা আজি সন্ধিয়াটো সকলোৰে শুভ হওক সদশেষত সকলোকে ৰঙালী বিহুৰ শুভেচ্ছাৰে ধন্যবাদ শুভ সন্ধিয়া কাৰ্বি যুৱকৰ হাজাৰ প্ৰতিযোগিতা 24 কৰি অঞ্চলেৰে আগবাঢ়ি প্ৰতিযোগিতা উপস্থিত নমস্কাৰ আজি এই অনুষ্ঠানটিত উপস্থিত থকা বিচাৰক মণ্ডলীৰ লগতে দৰ্শকবৃন্দক মোৰ ফালৰ পৰা বাপুতিসাহোন ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনাইছোঁ আপোনালোকৰতো আচৰিত হৈছে যে এজন পুৰুষে মহিলাৰ সাজ পিন্ধি খোজ দিছে হয় নমস্কাৰ মোৰ নাম শ্ৰী আয়ুষ চুতীয়া মই শিৱসাগৰৰ বাসিন্দা আজি মই পৰিধান কৰিছোঁ আমাৰ যাৱতযোগীয়া অসমীয়া সম্পদৰ সূতাৰে তৈয়াৰী এযোৰ পাটৰ কাপোৰ অৰ্থাৎ আমি যিমানে আধুনিকতাৰ ক্ষেত্ৰত গৈছোঁ তেনে ক্ষেত্ৰত আমি নতুন নতুন ব্যৱসায়ীৰ লগত সংমিশ্ৰ হোৱা কাপোৰত আমি আমাৰ পুৰণাখিনিক আমি পাহৰিবলৈ চেষ্টা কৰিছোঁ তেনে ক্ষেত্ৰত আজি মই মোৰ ফালৰ পৰা আমাৰ পুৰণিকলীয়া মোৰ আইৰ হাতৰ এযোৰ কেঁচা পাটৰ সূতাৰে তৈয়াৰী আপোনালোকৰ আগত পৰিৱেশন কৰিছোঁ ধন্যবাদ ধন্যবাদ প্ৰতিযোগী নং 25 মই অকণমান বিচুতিয়ে খাইছিলোঁ অথচ যুৱতীগৰাকী ইমান বেছি সময় আঁতৰিয়ে দিছিলোঁ তেতিয়া তেওঁ নিজে পৰিচয় দাঙি ধৰিছে তেওঁ যুৱকে লাহেকৈ আহি মই তেওঁৰ কাষত থিয় দিলোঁ যিহেতু যুৱতীও যেতিয়া মোতকৈ ওখ হৈ যায় অকণমান নিজে লাজ থাকি গৈছিলোঁ মই বিচাৰোঁ গৰাকী প্ৰতিযোগীক মঞ্চলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ প্ৰতিযোগী নং 26 নমস্কাৰ বসন্তৰ এক মধুৰ ক্ষণ লগতে এগৰাকী বীৰাংগনাৰ উপজাতিৰ এক ঐতিহাসিক দিনত মোৰ সন্মুখত উপস্থিত শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী লগতে সমূহ দৰ্শকলৈ মোৰ তৰফৰ পৰা অসমীয়া নৱবৰ্ষৰ লগতে বাপুতিসাহোন ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই সত্য শইকীয়া মোৰ ঘৰ উত্তৰ লখিমপুৰৰ লালুক অঞ্চলত মই বৰ্তমান জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ মই আজি আপোনালোকৰ সন্মুখত অসমৰ এটা খিলঞ্জীয়া জাতি যি বড়োসকলৰ জাতীয় সাজপাৰ পৰিধান কৰি পৰিৱেশন কৰিছোঁ
তেওঁলোকৰ এই বস্ত্ৰবিধক কোৱা হয় আৰনাই আৰু লগতে এই বস্ত্ৰবিধ আৰু কঁকালত পৰিধান কৰা এই বস্ত্ৰবিধকো আৰনাই নামেৰে নামকৰণ কৰিছে আৰু এই চোলাবিধক কোৱা হয় গছলা আৰনাই গছলা আৰু এই যি ধুতি সাদৃশ এই বস্ত্ৰবিধক কোৱা হয় গামোচা আৰু দিনটো সকলোৰে শুভ হওক তাৰে কামনাৰে মোৰ ব্যক্তিত্ব সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম ধন্যবাদ প্ৰতিযোগী নং 26 মই প্ৰতিযোগী নং 27 মঞ্চলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ নমস্কাৰ বিশ্বাস মণ্ডলী আৰু মোৰ উপস্থিত থকা দৰ্শক মণ্ডলী মোৰ নাম হৈছে প্ৰিয়ংকা নায়ক মোৰ অভিৰুচি হ'ল মই নৃত্য কৰি ভাল পাওঁ আজি মই বড়োসকলৰ পৰম্পৰাগত সাজ পৰিধান কৰিছোঁ এই সাজযোৰৰ নাম হৈছে দখনা ৰেগৰেগাং আৰণাই আৰু চন্দ্ৰহাৰ ধন্যবাদ ধন্যবাদ মই পিছৰ প্ৰতিযোগী নং 28 আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ নমস্কাৰ সকলোলৈকে শুভ সন্ধ্যা জ্ঞাপন কৰিছোঁ মোৰ নাম নিমিষা বৰা মোৰ ঘৰ যোৰহাট জিলাৰ বাহনা অঞ্চলত আজিৰ এই পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতাখনিত মই ৰাভাসকলৰ পৰম্পৰাগত সাজপাৰ পৰিধান কৰিছোঁ মই তলৰ ফালে পৰিধান কৰিছোঁ ৰিফান মই বুকুত পৰিধান কৰিছোঁ কামবুং আৰু মই বাউহিত পৰিধান কৰিছোঁ পাজৰ আৰু মই মূৰত পৰিধান কৰিছোঁ খেকালি আৰু মই অলংকাৰৰ ক্ষেত্ৰত পৰিধান কৰিছোঁ ডিঙিত পৰিধান কৰিছোঁ চিকিমালা হাতত পৰিধান কৰিছোঁ চানফফলা আৰু কাণত পৰিধান কৰিছোঁ নামবিৰি নেমৰাচং ধন্যবাদ প্ৰতিযোগী নং 28 প্ৰতিযোগী নং 29 মই আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ নমস্কাৰ আজি ইয়াত উপস্থিত সন্মানীয় বিচাৰক মণ্ডলী আৰু লগতে দৰ্শকবৃন্দলৈ
ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মোৰ নাম শ্ৰী মীনাক্ষী নেওগ। মই সাংস্কৃতিক নগৰী যোৰহাট জিলাৰ জীয়ৰী। আজি মই এই সাজপাৰ প্ৰতিযোগিতাখনত মই পৰম্পৰাগত সাজপাৰ হিচাপে মিচিংসকলৰ সাজপাৰ পৰিধান কৰি আহিছোঁ। এয়া মই ওপৰৰ অংশত পৰিধান কৰিছোঁ ৰিবি গাছৰ, একেবাৰে তলৰ অংশত পৰিধান কৰিছোঁ ইগে, আৰু মই পথালিকৈ যিখন বস্ত্ৰ পৰিধান কৰিছোঁ সেইখনৰ নাম হৈছে গেৰহ। আৰু অলংকাৰ বুলি ক'বলৈ গ'লে মই এয়া হাতত লাকপোন, মূৰত দুগপোন, গলত ডঙি আৰু মই কাণত তুৰি ব্যৱহাৰ কৰিছোঁ। ধন্যবাদ। ধন্যবাদ প্ৰতিযোগী নম্বৰ 30। আমি শেষৰ ফালে আহিছোঁ লাহে লাহে। ইয়াৰ পিছত সমূহ প্ৰতিযোগীক আমি মঞ্চত বিচাৰিম, গতিকে সকলো প্ৰতিযোগীকে মঞ্চৰ কাষত সাজু হ'বলৈ অনুৰোধ জনাইছোঁ। যিহেতু শেষৰগৰাকী প্ৰতিযোগীৰ পিছত আমি সকলো প্ৰতিযোগীকে মঞ্চলৈ আগবঢ়াই আনিম। এয়া আপোনালোকৰ সন্মুখত প্ৰতিযোগী নম্বৰ 30 30। ধন্যবাদ। নমস্কাৰ, মোৰ নাম প্ৰিয়ৰাণী দাস। মই যোৰহাট জিলাৰ বালিগাঁও অঞ্চলত বাস কৰোঁ। মই আজি অসমৰ জনগোষ্ঠীসকলৰ ভিতৰত কোচ ৰাজবংশীসকলৰ সাজপাৰ পৰিধান কৰি আহিছোঁ। মই পৰিধান কৰা এই কাপোৰখনক কোৱা হয় পাতানি। কঁকালত, ডিঙিত আৰু মূৰত পিন্ধা বস্ত্ৰখনক কোৱা হয় আওচা। হাতত পৰিধান কৰা অলংকাৰবিধৰ নাম হৈছে গতাখাৰু। ডিঙিত পৰিধান কৰা অলংকাৰবিধৰ নাম হৈছে চিকাহাৰ। আৰু মূৰত মৰা এইবিধক কোৱা হয় খোপা কাটা, ভৰিত পলিচ পাতা। শুভ সন্ধিয়া। ধন্যবাদ। ধন্যবাদ প্ৰতিযোগী নম্বৰ 30। মঞ্চলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ প্ৰতিযোগী নম্বৰ 31। নমস্কাৰ। শ্ৰোতাং সকলোকে পৈচাংহীন অসমীয়া নৱবৰ্ষৰ সকলোকে ওলগ যাচিছোঁ। মোৰ নাম জ্যোতিষ্মান গগৈ। মই সাংস্কৃতিক নগৰী যোৰহাটৰে বাসিন্দা। আজি মই এই অনুষ্ঠানটিত পৰিধান কৰিছোঁ টাই আহোম সম্প্ৰদায়ৰ, টাই আহোম জাতিৰ পৰম্পৰাগত পোচাক, যি পোচাকত সংমিশ্ৰিত হৈ আছে তেওঁলোকৰ ফাৰু, যি মূৰৰ অংশত পৰিধান কৰা হয়, ফাচু, যি শৰীৰৰ গাৰ অংশত পৰিধান কৰা হয়, ফাচিং, যি সন্মানস্বৰূপে তেওঁলোকে ডিঙিত পৰিধান কৰে, আৰু কাংকেন শৰীৰৰ তলৰ অংশত পৰিধান কৰে, আৰু চাইচিন, যি কঁকাল অংশত পৰিধান কৰে। তেওঁলোকৰ পোচাকযোৰে তেওঁলোকৰ কেৱল পৰম্পৰাকে প্ৰতিফলিত কৰা নাই, তেওঁলোকৰ প্ৰতি গভীৰ কৃতজ্ঞ আৰু তেওঁলোকৰ মহান জাতিটোৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু সন্মান কৰিছোঁ। এয়া চাউনৰু চাউকাই চাউকাই ফ্ৰাটো শৃংফং পালাই বেথা পিংবে ফ্ৰাফুৰা ট্ৰালং সিকিয়া ৰাণী পান বৈম ছাউকা। ধন্যবাদ প্ৰতিযোগী নম্বৰ 31। প্ৰতিযোগী নম্বৰ 35ক মই আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ।
মঞ্চৰ কাষত সাজুবলৈ অনুৰোধ জনাইছোঁ বুলি আমি একেলগে সকলোকে মঞ্চলৈ নমস্কাৰ, মোৰ নাম মিতালী ডেকা। মই যোৰহাট চেউনিআলিৰ বাসিন্দা। আজি মই তিৱাসকলৰ পৰম্পৰাগত সাজপাৰ পৰিধান কৰি আহিছোঁ। মই তলত পৰিধান কৰি অহা বস্ত্ৰখনৰ নাম হৈছে কচেং, আৰু কচেঙৰ ওপৰত মই নৰা পৰিধান কৰি আহিছোঁ, আৰু ওপৰত অৰ্থাৎ বুকুত পৰিধান কৰা বস্ত্ৰখনৰ নাম হৈছে ফাচকাই। ডিঙিত মই ফুইচালু মালা পৰিধান কৰি আহিছোঁ। হাতত মই অসমীয়াসকলৰ গামখাৰু পৰিধান কৰি আহিছোঁ। তিৱাসকলৰ হাতত পিন্ধা খাৰুযোৰক ৱাকচি বুলি কোৱা হয়, আৰু কাণত মই তিৱাসকলৰ পৰম্পৰাগত অলংকাৰ সংগ্ৰহ কৰাত অসমৰ্থ হ'লোঁ, সেইবাবে মই অসমীয়াৰ জাপি ফুলি পৰিধান কৰি আহিছোঁ। ধন্যবাদ। ধন্যবাদ। প্ৰতিযোগী নং ৩৫, আমাৰ শেষৰগৰাকী প্ৰতিযোগী নং ৩৩ এটা মঞ্চলৈ আগবাঢ়ি হ'বলৈ জনোৱাৰ লগতে এয়া প্ৰতিযোগী নং ৩৩। তাৰপিছত সকলোকে মই সাজু হ'বলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ, শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী আৰু দৰ্শক মণ্ডলী। মই আজি যোৰহাটৰ পৰা অংশগ্ৰহণ কৰিছোঁ। মই আজি কাৰ্বিসকলৰ মহিলাসকলৰ পৰম্পৰাগত সাজপাৰ পৰিধান কৰি আহিছোঁ, আৰু এই সাজপাৰৰ বিষয়ে মই পৰিচিত কৰি দিবলৈ লৈছোঁ। মই তলত পৰিধান কৰি অহা অংশটিৰ নাম হৈছে পিনি, আৰু পিনিত অটুট ৰাখিবলৈ মই যিডাল ফিটা বান্ধিছোঁ তাক কয় ৱাংকক, আৰু ওপৰৰ এই অংশক কোৱা হয় কেকক। আৰু মই যি অলংকাৰ পৰিধান কৰি আহিছোঁ এই অলংকাৰবিধক কোৱা হয় লেক, আৰু যিযোৰ মই ফুলি পৰিধান কৰি আহিছোঁ ইয়াক কয় নথেংপি, আৰু খাৰুযোৰক কয় ৰয়। ধন্যবাদ। ধন্যবাদ। প্ৰতিযোগী নং ৩৩ আৰু দুগৰাকী প্ৰতিযোগী আমাৰ মাজত আছে। মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ প্ৰতিযোগী নং ৩৪। বাকী প্ৰবীণ নিয়ম অনুযায়ী প্ৰত্যেককে সাজু হ'বলৈ অনুৰোধ জনাইছোঁ। আমাৰ মঞ্চৰ কোনোবা এটা কাষলৈ গৈ সকলোৱে ১, ২, ৩, ৪ এইদৰে সাজু হওক সকলো। মই যিফালে ৰৈ আছোঁ সকলো প্ৰতিযোগী সেইফালে আহক, আৰু ১ৰ পৰা ৩৫লৈকে আপোনালোকে লাইন পাতিব। খুব টান। মোৰ নাম ৰেখামণি গগৈ বুঢ়াগোহাঁই। মই আজি ট্ৰেডিশ্যনেল সাজপাৰ পৰিধান কৰি আহিছোঁ। মোৰ ঘৰ নৰালী জ্যোতিনগৰ। মই পৰিধান কৰা সাজপাৰযোৰ হৈছে এইখন টাই ভাষাত কয় ফাৰাই, ফাচিল চেলেং, ফাচু চোলা, ফাৰু এইটো কয় মূৰত মৰাটো কয় ফাৰু, আৰু গহনা হৈছে পট মানে মণি, কং, ঢোল, ঢোলবিৰি আৰু জাংফাই। ৰং বৈ বৈ টাংলাই। প্ৰতিযোগী নং ৩৪, ধন্যবাদ। আমাৰ শেষৰগৰাকী প্ৰতিযোগী নং ৩৫, তেখেতক মঞ্চলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। শেষৰগৰাকী প্ৰতিযোগী অকণমান সকলোৱে প্ৰত্যেকৰে হৈ হাত চাপৰি
আছে মোক বাইলতে সন্তাংব জয় জয়তে মই উপবিষ্ট সকলো ৰাইজলৈ মোৰ ফালৰ নমন কৰিছোঁ যাতে কিবা মোৰ ভুল ভ্ৰান্তি হ'ব পাৰে মই চাও অনন্ত বৰুৱা মই শিৱসাগৰৰ ল'ৰা হয় কিন্তু মই এতিয়া যোৰহাটীয়া আৰু আজি আয়োজন কৰা সকলো আয়োজিত সমিতি তথা কমিটিলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ তথা আজি মই যি পিন্ধি আহিছোঁ তাক আপোনালোকক মই এটি যোজনাৰ মাজেৰে জনাব বিচাৰিছোঁ তাতে যদি মোৰ কিবা ভুল হয় আপোনালোকে ক্ষমা কৰিব ঐ কাণ কেন পিন্ধিল ঐ ফাচুদ পিন্ধিল ঐ ডিঙিতে পিন্ধিল ফাঁচি আৰু লগালো হেং ডাঙে ললো ঐ ৰাইজলে দিলো মই ধন্যবাদ প্ৰতিযোগী নাম 35 আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ বিশেষকৈ প্ৰতিযোগী নাম 35 আমাৰ মিউজিক আমাৰ কমিটিলৈ ধন্যবাদ জ্ঞাপন কৰিছে আমি খুব কষ্টৰে এই কাম এতিয়া আমি অসম সঁচাকৈ আমাৰ সাজপাৰত কিমান বেছি চহকী আৰু কিমান ৰঙীন সুন্দৰ পোচাকেৰে আমি আমাৰ খুব সুন্দৰকৈ সকলোৱে আজি উপস্থাপন কৰিলে আমাৰ 35গৰাকী প্ৰতিযোগীৰ বাবে আপোনালোকৰ পৰা আমি বিচাৰিছোঁ এই গাঁৱৰ হাত চাপৰি সঁচাকৈ আমি অসম প্ৰতিটো ক্ষেত্ৰৰ লগতে সাজপাৰতো কিমান বেছি চহকী আকৌ এবাৰ আমি এই সাত বিহুৰ পাহৰি প্ৰতিবন্ধ কৰিলোঁ আমি অসম প্ৰতিটো ক্ষেত্ৰৰ লগতে আমাৰ জনগোষ্ঠীয় সাজপাৰৰ ক্ষেত্ৰত আমি কিমান বেছি চহকী সঁচাকৈ অসমীয়া হিচাপে আমি গৌৰৱান্বিত প্ৰতিযোগী নম্বৰ 1 কাবিৰৈ দিবলৈ অনুৰোধ জনাইছোঁ ইয়াত উপস্থিত সকলোৱে এবাৰ চকু জোৰাই চাই লওক আমাৰ কিমান সুন্দৰ সুন্দৰ সাজ পোছাকেৰে আচলতে আমি অসম চহকী
ক্ৰমিক নম্বৰ 1ৰ পৰা 10লৈকে আপোনালোক অকণমান আগবাঢ়ি আহক সন্মুখৰ ফালে ক্ৰমিক নং 1ৰ পৰা 10লৈকে অকণমান আগবাঢ়ি আহক বিচাৰকৰ সন্মুখলৈ হয় মিউজিকটো অকণমান কম 5 হয় ছয় সাত 8 নম্বৰ 9 নম্বৰ 10 নম্বৰ 1ৰ পৰা 10লৈ প্ৰতিযোগীলৈকে আমি সকলোকে ভিতৰলৈ যাবলৈ অনুৰোধ জনাইছোঁ আৰু 11ৰ পৰা 20লৈ আপোনালোক সন্মুখলৈ আগবাঢ়ি আহক সকলোকে সোমাবলৈ পাওঁ নেকি সকলো ভিতৰলৈ আহিবলৈ অনুৰোধ জনাইছোঁ ইয়াৰ পৰা আমাৰ বিচাৰকে 10গৰাকী প্ৰতিযোগী নিৰ্বাচন কৰিব যি 10গৰাকী প্ৰতিযোগীয়ে বিচাৰকৰ প্ৰশ্নৰ সন্মুখীন হ'ব লাগিব পুনৰবাৰ আমাৰ 35গৰাকী প্ৰতিযোগী হাত বিহু উদযাপন সমিতিৰ তৰফৰ পৰা বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকে ইমান সুন্দৰকৈ বিভিন্ন জনগোষ্ঠীয় সাজ পোছাকসমূহ পৰিধান কৰি আমাৰ এই প্ৰতিযোগিতাখনি সফল কৰি তুলিলে আৰু ইমান সুন্দৰকৈ আপোনালোকে এই মঞ্চত আহি উপস্থাপন কৰিলে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলো যাব পাৰে ভিতৰলৈ বিচাৰক মণ্ডলী সকলোকে পঠিয়াইছোঁ ভিতৰত সকলো ভিতৰলৈ যাব পাৰে সকলোকে খুব সুন্দৰ আহিছে আমাৰ সকলোৰে চকুতটো সকলোৰে শ্ৰেষ্ঠ বাকী 3জন শ্ৰেষ্ঠ বিচাৰকে বাছি উলিয়াব আমাৰ অফিচিয়েল ফটোগ্ৰাফাৰ তেখেতক ভালদৰে ফটোবিলাক ল'বলৈ অনুৰোধ জনাইছোঁ আপোনালোক যাব পাৰে আপোনালোকক ভিতৰলৈ যাবলৈ অনুৰোধ জনাইছোঁ বাকী কেইজন আগবাঢ়ি আহক
আজি এই মঞ্চত সঁচাকৈ উপলব্ধি কৰা হৈছে যে এনেকুৱা ধৰণৰ পৰম্পৰাগত জনগোষ্ঠীয় সাজপাৰ প্ৰতিযোগিতাৰ কিমান গুৰুত্ব আছে। আমি সকলোৱে জানো আমি কিমান চহকী সাজপাৰত, কিন্তু ইমান পুংখানুপুংভাৱে হয়তো আমি নাজানিছিলোঁ কোনযোৰ সাজক কি বুলি কয়, মূৰত মৰা কাপোৰখন, কঁকালত মৰা কাপোৰখনক কি বুলি কয়। বহু কথাই আজি এই প্ৰতিযোগিতাখনিৰ লগত জড়িত হৈ থাকি মোৰ লগতে ইয়াত উপস্থিত বহুতে হয়তো শিকিব পাৰিলে। সেইবাবে আমি উপলব্ধি কৰিছোঁ যে সাজপাৰ প্ৰতিযোগিতাৰ সঁচাকৈ গুৰুত্ব আছে, আৰু এই প্ৰতিযোগিতা ভাগি উদযাপন কৰা সাত বিহু উদযাপন সমিতিক সঁচাকৈ ধন্যবাদৰ পাত্ৰ। সকলোকে মই মঞ্চৰ ভিতৰলৈ যাবলৈ অনুৰোধ জনাইছোঁ, আপোনালোক যাব পাৰে। ইয়াৰ পিছত বিচাৰকে 10 গৰাকী প্ৰতিযোগীক নিৰ্বাচন কৰিব। হয়, নাপাওঁ, ক'ব পাৰে। নমস্কাৰ কপ্তান, আকৌ মই অনন্ত বৰুৱাই আপোনালোকৰ মাজত এষাৰ কথা জাষ্ট ক'ব বিচাৰিছোঁ, তাতে মোৰ ভুল ত্ৰুটি থাকিব পাৰে, কিন্তু বেয়া নাপাব। আমাৰ যিসকল বোৱাৰীয়ে আজি ইয়াত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে, তাত মই এটা কথা ক'ব বিচাৰিছোঁ, তেওঁলোকে মোক বেয়া পাব পাৰে, কিন্তু আমাৰ যদি বিহু নাচটো হাই হিলত হ'ব নোৱাৰে, আপোনালোক জাজ যিহেতু আপোনালোকে এবাৰ তাৰ মানে তত্বাৱধানতা কৰিব বুলি মই আশা ৰাখিলোঁ। জয় অসম, কপ্তান ৰং মই বল। নিৰ্বাচন কৰি উলিয়াইছে পিছৰটো ৰাউণ্ডলৈ, আৰু যিসকলে এই ৰাউণ্ডলৈ উত্তীৰ্ণ নহ'লে তেখেতসকলক মন বেয়া কৰিবলৈ অনুৰোধ জনাইছোঁ। আপোনালোকে যে আহি এই সুন্দৰ মঞ্চখনত আপোনালোকৰ সাজ পোছাকসমূহ পৰিৱেশন কৰি সন্মুখত বহি থকা দৰ্শকসকলক অৱগত কৰালে যে ইমান সুন্দৰ সাজ পোছাকেৰে আমি অসম কিমান চহকী, সেইবাবে আচলতে আপোনালোক ধন্যবাদৰ পাত্ৰ। আৰু বিচাৰকে যিহেতু কৈছিলেই যে বাকী আমাৰ ছাবটাইটেলখিনি সেইসকলৰ মাজৰ পৰাও থাকিব, সেইবাবে বাকী সকলো প্ৰতিযোগীক মই সন্মুখৰ ভাগলৈ গৈ সন্মুখৰ আসন গ্ৰহণ কৰি আমাৰ প্ৰতিযোগিতাখনি ভালদৰে উপভোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু আপোনালোকৰ সন্মুখত এয়া বিচাৰকে নিৰ্বাচন কৰি উলিওৱা টপ 16 16গৰাকী প্ৰতিযোগী, প্ৰতিগৰাকী প্ৰতিযোগীক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকে দ্বিতীয় ৰাউণ্ডলৈ নিৰ্বাচন হৈ অহাৰ বাবে এতিয়া আপোনালোকে সন্মুখীন হ'ব লাগিব বিচাৰকৰ প্ৰশ্ন উত্তৰৰ। সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু আমি প্ৰশ্ন উত্তৰ শিতানলৈ আগবঢ়াইছোঁ। বিচাৰক মণ্ডলী, থাকক দিয়ক, দেখিবলৈ ভাল লাগিছে, ইমান সুন্দৰকৈ পোছাক পৰিধান কৰি আহিছে। দিগদাৰ হ'ব নেকি বহুত দেৰি ৰৈ থাকিবলৈ? যদি ৰৈ থাকিব দিগদাৰ হয়, আমি 8গৰাকীক পিছত মাতিম। নহয় ন, নহয়, ইমান সুন্দৰকৈ সাজ সোমাই যাব পাৰে আপোনালোক যদি দিগদাৰ হয়। ঠিক আছে, অকণমান দূৰত্ব বজাই ৰাখি পেলাই অলপ দেখিবলৈও ভাল হ'ব। অকণমান পিছলৈ যাওক, আপোনালোক অকণমান পিছলৈ গৈ দিয়ক, আৰু অকণমান পিছলৈ গৈ দিয়ক। আমি উপসমিতিৰ ফালৰ পৰা প্ৰত্যেকৰে অংশগ্ৰহণকাৰী প্ৰত্যেকৰে বাবে চাৰ্টিফিকেট মানপত্ৰৰ ব্যৱস্থা কৰিছোঁ। সকলোৱে মানপত্ৰখন যাতে লৈ যায় আৰু কোনো নিৰাশ নহয়, যাতে গুচি নাযায়। পুনৰবাৰ কৈছোঁ মই যে 35গৰাকীৰ ভিতৰৰ পৰা আমাৰ যিখিনি ছাবটাইটেল আছে, শ্ৰেষ্ঠ ব্যক্তিত্ব, শ্ৰেষ্ঠ সাজ, এনেকৈ বিচাৰকে 5টা ছাবটাইটেল দিব। সেই ছাবটাইটেলখিনি কিন্তু আমি 35গৰাকীৰ মাজৰ পৰা নিৰ্বাচন কৰিম। সেইবাবে সকলোকে শেষলৈকে থাকিবলৈ অনুৰোধ জনাইছোঁ। আৰু যিহেতু দৰ্শকৰ সংখ্যাও আমাৰ কম প্ৰেক্ষাগৃহত, আপোনালোককো অনুৰোধ জনাইছোঁ আমাৰ অন্তিমটো অনুষ্ঠানলৈকে, আমাৰ শেষত যিহেতু পুৰস্কাৰ বিতৰণ আজি আমি কৰিম, আপোনালোকে আমাৰ মাজত থাকি পেলাই আমাৰ প্ৰতিযোগিতাখনি সুন্দৰভাৱে সুচাৰুৰূপে চলি যোৱাত যাতে সহায় কৰে, মই বিনম্ৰতাৰে আপোনালোকক প্ৰেক্ষাগৃহত আসন এৰি নাযাবলৈ অনুৰোধ জনালোঁ। আমি সকলো প্ৰতিযোগীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি মাত্ৰ এটা প্ৰশ্ন সুধিম বুলি আমি থিৰাং কৰিলোঁ।
আৰু সেইকাৰণে সকলোকে আমি এটা এটা প্ৰশ্ন সুধিম গতিকে ভয় খাব নালাগে মানে খুবেই উজু প্ৰশ্ন আৰু উজু প্ৰশ্নটোৰ যিমান উজু উত্তৰ আমি পাম মানে সিমানেই আমাৰ বেছি ভাল লাগিব গতিকে প্ৰথমতে আমি 1 নম্বৰ প্ৰতিযোগীলৈ যাব বিচাৰিছোঁ প্ৰতিযোগী নম্বৰ 1 মই আপোনাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ তোমাক সুধিব খোজা প্ৰশ্নটো হ'ল যে তুমি গাৰো জনগোষ্ঠীৰ সাজপাৰ পৰিধান কৰিছা হয় তুমি গাৰো জনগোষ্ঠীৰ সাজপাৰটো কিয় তুমি পচন্দ কৰিলা মানে তুমি আজি প্ৰতিযোগিতালৈ আহিবৰ কাৰণে তুমি এই সাজপাৰ তুমি কিয় মানে পিন্ধিলা তুমি কেলেই বাছি ল'লা হয় এই জনগোষ্ঠীটোৰ প্ৰতি মোৰ ভাল লগা আৰু স্নেহ ভাৱ মই এইটো লৈছোঁ সাজপাৰযোৰ আৰু এই জনগোষ্ঠীটো যিহেতু এটা পুৰণা জনগোষ্ঠী সেইবাবে মই এইটো বাছি লৈছোঁ ঠিক আছে ধন্যবাদ ধন্যবাদ প্ৰতিযোগী নং 1 তোমালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰতিযোগী নং 2 আগবাঢ়ি আহিবলৈ অনুৰোধ জনাম সকলোৱে খুব ধুনীয়াকৈ উপস্থাপন কৰিছে তাৰ মাজৰ পৰা আমি 16গৰাকী বাছি উলিয়াবলগীয়া হৈছে আচলতে আমি তেওঁলোকৰ কাপোৰ পিন্ধা যিটো কাপোৰৰ পৰা মানে ভৰিৰ পৰা মানে মূৰলৈকে গোটেইখিনি চাই পেলাই আমি এনেকৈ বাছি উলিয়াইছোঁ তো কণ্ডিশ্যন নম্বৰ 2 খুব ধুনীয়া লাগিছে বাইদেউ আপোনাক নমস্কাৰ যিহৰ ওপৰত আজি এই প্ৰতিযোগিতা পতা হৈছে মই সেইটোকে আপোনাক সুধিবলৈ গৈ আছোঁ জনগোষ্ঠীয় সমন্বয় সাজপাৰ বুলিলে আপোনাৰ অনুভৱ কি বাৰু জনগোষ্ঠীয় সমন্বয় সাজপাৰ বুলিলে আপোনাৰ অনুভৱটো কি বুলি ক'ব আপুনি জনগোষ্ঠীয়তে আমি এতিয়া 7টা জাতি আছে 7 ভনী আৰু যেতিয়া এই ক্ষেত্ৰখন পতা হয় তেতিয়া আমি সকলোৱে একেটা সমন্বয়ৰ একেডাল এনাজৰি আমি বান্ধ খাবলৈ চেষ্টা কৰোঁ আৰু ইজনে সিজনৰ নিজৰ মনৰ ভাৱ আৱেগবিলাক ভাগ কৰে আৰু তেতিয়া মৰম স্নেহবিলাকো বাঢ়ি যায় সেইকাৰণে এই 7টা জনগোষ্ঠীৰ 7 ভনী নামেৰেও একেলগে মিলন হয় এই ক্ষেত্ৰখনত সেইকাৰণে এইটো বেছি ভাল লাগে সেইকাৰণে ময়ো আজি অসমীয়া যিটো টাই আহোমৰ সাজ পোছাক পৰিধান কৰি আজি এই মিলন ক্ষেত্ৰলৈ আহিছোঁ খুব ভাল লাগিছে ধন্যবাদ বাইদেউ আপোনালৈ শুভেচ্ছা থাকিলে ধন্যবাদ সুধিলে 1 আৰু 2 হ'ল তাৰ পাছত আছে 5 কণ্ডিশ্যন নম্বৰ 5 নমস্কাৰ ক'ৰ পৰা আহিছে আপুনি মই যোৰহাট নামনি তিনিদিনীয়া যোৰহাট নামনি তিনিদিনীয়া চৰ্দাৰ আলি হয় আপুনি এটা যোজনা গাইছিলে নেকি হয় হা গাইছিলোঁ সেই যোজনাটো কেতিয়া কোনটো সময়ত গোৱা হয় বাৰু সেইটো যেতিয়া আমি জেং বিহু মাৰোঁ হয় তেতিয়া আমি মানে বোৱাৰীসকলে যিবোৰ মানে পিন্ধি আহোঁ বস্তু মানে সাজ পোছাকৰ পৰা আদি কৰি পাটৰ পৰা আদি কৰি চুৰি কেনেকৈ ফনিয়াই আহোঁ মুগাৰী সাহোন কেনেকৈ মাৰোঁ তাক লৈ আমি মানে জেং বিহুৰ অৰ্থ হৈছে মানে কি আমি দৈনন্দিন জীৱনত যিবোৰ আমি কাম বন কৰোঁ সেইখিনি প্ৰকাশ কৰোঁ তাৰ উপৰিও আমি যিবোৰ সাজ পিন্ধোঁ সেইখিনি মানে যোজনা যোগেৰে বা গানে যোগেৰে আমি তাক প্ৰকাশ কৰিব বিচাৰোঁ সেই যোজনাটো প্ৰথমতে ধৰে নে মাজত ধন্যবাদ ধন্যবাদ প্ৰতিযোগী নম্বৰ 5 আৰু প্ৰতিযোগী নম্বৰ 8 আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ 8 1
নমস্কাৰ নমস্কাৰ ছাৰ অনুভৱটো কেনেকুৱা ভাল লাগিছে অনুভৱ ভাল লাগিছে নিজকে যে ইমানগৰাকী মানুহৰ মাজত প্ৰথমটো চিলেক্ট হৈছোঁ সেইটোৱে ভাল লাগিছে তাৰ ওপৰৰ পৰা ইমান ডাঙৰ মঞ্চত আহি নিজকে দেখাইছোঁ সেইটো আৰু ভাল লাগিছে সৰু কথা এটা সুধোঁ এতিয়া বিহু হয় না বিহু বতৰ হয় ছাৰ হয় বিহু আদৰণি আৰু বিদায় জনোৱা ফুল দুবিধৰ নাম ক'ব পাৰিবা নি বিহু কপৌ আৰু এজাৰ ফুলেৰে সেইটো কৰা যায় কপৌ ফুলে এজাৰ কপৌ ফুলে আপোনাৰ আদৰণি জনা যায় আৰু বিদায় এজাৰ ফুলেৰে জনা যায় ঠিক আছে ধন্যবাদ ছাৰ ধন্যবাদ প্ৰতিযোগী নং 8 মই প্ৰতিযোগী নং 10 আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ নমস্কাৰ দেখি ভাল লাগিছে এই যে তুমি থিয় হৈ আছা এই সকলোৰে মাজত এই থিয় হৈ থকা সময়ত তোমাৰ নিজৰ মানে কেনেকুৱা ধৰণৰ এটা অনুভৱ হৈছে ভাল লাগিছে মানে মই এইটো কথা ক'ব বিচাৰিছোঁ যে সকলোৱে বেলেগ বেলেগ ধৰণৰ সাজপাৰ পৰিধান কৰিছে বেলেগ বেলেগ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিছে আৰু তুমি যেতিয়া নিজকে সেইটো ৰূপত সজাইছা পাহিছা তেতিয়া তোমাৰ এই যে আজিৰ এই যিটো পৰিৱেশ মই কৈছোঁ এই মুহূৰ্তত ভাল লগা শব্দটোৱে মাত্ৰ তুমি ক'বা নে আজি যিটো অনুষ্ঠান আজি যিটো প্ৰতিযোগিতা যিটো উদ্দেশ্যত পতা হৈছে সেই ধৰণৰ কিবা অনুভৱ তোমাৰ মাজত আহিছে নেকি আহিছে মানে কেনেকুৱা মানে ক'ব পাৰিনে কথাটো তাইৰ ড্ৰেছত ইয়াত উপস্থাপন কৰিছোঁ নিজকে সেইটোৱে মোৰ গৌৰৱ অনুভৱ হৈছে মানে তুমি নিজে নিজক তাই ড্ৰেছত মানে উপস্থাপন কৰি গৌৰৱান্বিত হৈছা ঠিকে আছে কথাটো মানে মই চাগে তোমাৰ কথাটো যদি মই ক'বলগীয়া হয় তেতিয়া মই চাগে এনেকুৱাকৈ ক'ম যে আমি সকলোৱে আজি মানে বিভিন্ন সাজ পোছাকেৰে আহি মানে আমাৰ জাতীয় সংস্কৃতিক মানে আমি একেটা ঠাইতে উপস্থাপন কৰাৰ মানে এজন অংশীদাৰ হৈ মোৰো বৰ ভাল লাগিছে হয়নে বাৰু কথাটো এনেকুৱাও হ'ব পাৰে নহয় জানো ঠিক আছে ধুনীয়া ভাল লাগিছে আমাৰো ধন্যবাদ ধন্যবাদ প্ৰতিযোগী নং 10 প্ৰতিযোগী নং 12 মই আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ নমস্কাৰ খুব ধুনীয়া লাগিছে একদম মিচিং গাভৰুৰ নিচিনা লাগিছে যিহেতু সাত বিহুৰ উদযাপন কৰা হৈ আছে তো সাত বিহুৰ ওপৰতে মই এটা কথা পাতিবলৈ যাম সাত বিহু কেতিয়া আৰম্ভ হয় আৰু কেতিয়া শেষ হয় আমাৰ গৰু বিহু দিনাৰ পৰা আমি উদযাপন কৰোঁ বিহু তাৰ পৰা 7 দিনলৈকে বিহু উদযাপন কৰা হয় মানে আজি শেষ হৈছে আজি বহাগৰ কেই তাৰিখ আজি বহাগৰ 7 তাৰিখ আৰম্ভ হোৱা দিনটো কি দিন সেইদিনা যেতিয়া আৰম্ভ হয় কি বুলি ক'লা তুমি আৰম্ভ গৰু বিহুৰ দিনা আমি আৰম্ভ কৰোঁ সেইটো আমাৰ আমি সংক্ৰান্তি হিচাপে যিটো আমি মানো সেইটো হৈছে আপোনাৰ চ'তৰ শেষৰ দিনটো আৰু 1 তাৰিখটো মানুহৰ বিহুৰ দিনাৰ পৰা আৰম্ভ কৰা হয় বহাগৰ 1 তাৰিখ ঠিক আছে ধন্যবাদ তাৰিখটো সুধি দিয়াত উত্তৰটো শুদ্ধ হ'বলৈ অকণমান উজু হৈ পৰি নিজৰ প্ৰতিযোগীগৰাকীৰ পৰিমাণ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ
তুমি মিচিং জনজাতীয় সাজ পিন্ধিছা নেকি? গাৰো। গাৰো গাৰো। আচ্ছা তুমি কোৱাচোন সাত বিহু কেইটা আৰু কি কি? গৰু বিহু, মানুহ বিহু, গোসাই বিহু, কুটুম বিহু, চেৰা বিহু। তাৰ ভিতৰত তোমাৰ কোনটো বিহু ভাল লাগে আৰু কেনেকৈ পালন কৰে কোৱাচোন? কোনটো ভাল লাগে তোমাৰ? মানে কুটুম বিহু কি ক'ব পাৰিবা? গৰু বিহুৰ দিনা গৰুক গা ধোৱা হয়। তুমি অকল কুটুম বিহুৰ বিষয়ে কোৱাচোন, কুটুম বিহুটো কি? কুটুম বিহু কুটুম বিহুৰ দিনা ঘৰৰ মানুহবিলাক আহে, মিতিৰ কুটুম। আৰু বিশেষকৈ বিয়া দিয়া ছোৱালীবিলাক ঘৰলৈ আহে আৰু তেওঁলোকে ডাঙৰক বিহুৱান দিয়ে, সৰুক মৰম যাচে, কাপোৰ দিয়ে, হয় নাই? ঠিক আছে। তুমি গাৰো পিন্ধিছিলা ন? মই গাৰো হৈছিলোঁ। অঁ, নাচিব পাৰিবা নেকি কিবা গাৰো ডান্স? বাইদেৱে কৈ আছে মানে অকণ নাচিলে ভাল লাগিলেহেঁতেন নেকি কৈ আছে। পাৰিবা চাগে ন? ঠিক আছে, ধন্যবাদ। ধন্যবাদ। প্ৰতিযোগী নম্বৰ 15 মই প্ৰতিযোগী নং 21 আগবাঢ়ি। নমস্কাৰ। নমস্কাৰ। প্ৰতিযোগী সংখ্যা 21 আহোম বোৱাৰীসকলৰ ড্ৰেছটো পৰিধান কৰিছে আপুনি, হয়নে? উপস্থাপন খুব ধুনীয়া হৈছে আৰু সুন্দৰকৈ আপুনি বিৱৰণো দিছে। সৰু প্ৰশ্ন এটা, আগৰ দিনত আমাৰ নাচনীসকলে ওঁঠযোৰ ৰঙা কৰিবৰ কাৰণে কি ব্যৱহাৰ কৰিছিলে বাৰু? আগৰ দিনত দেই, এতিয়া নহয়। ধন্যবাদ ছাৰ। মই জনামতে আগৰ দিনত বৰহম থৰীয়ে নিজৰ ওঁঠখন বনাইছিলে সেন্দুৰীয়া কৰিবৰ কাৰণে। ধন্যবাদ। কোনটো ঋতুত ৰঙালী বিহু পালন কৰা হয় আৰু ঋতু কেইটা? কোনটো ঋতুত বিহু পালন কৰা হয় ৰঙালী বিহু আৰু ঋতু কেইটা? বসন্ত ঋতু। আৰু ঋতু কেইটা? বসন্ত, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। বসন্ত, শৰৎ, হেমন্ত, শীত। বসন্ত, শৰৎ, হেমন্ত, শীত। ঠিক আছে, ধন্যবাদ। ধন্যবাদ। তেখেতে কোৱাৰ নিচিনাকৈ ঋতু হ'লে ভালেই আছিলে, ঘৰত এয়াৰ কণ্ডিশ্যনাৰ দৰকাৰেই নাছিলে। মই প্ৰতিযোগী নং 22 আগবাঢ়ি নমস্কাৰ। নমস্কাৰ বাইদেউ। ৰিহাখন পিছটো ঘূৰি দিলে ৰিহাখন পিন্ধি আছে বুলি আমি গম পাইছোঁ। আগফালে কিন্তু ৰিহাখন নোলালে, হয়নে? আগফালে ৰিহাখন অকণমান ওলাব লাগে নেকি বাৰু? ওলাই, হয়নে? অঁ, পিন্ধোতে চাগে অকণমান অসুবিধা হ'ল। আমি আহোঁতে ভাবিছোঁ ৰিহাখন নল'লে, আপুনি যেতিয়া ঘূৰিছে তেতিয়া ৰিহাখন কিন্তু আছে বুলি আমি অনুমান কৰিছোঁ। কিন্তু আগফালেও ৰিহাখনৰ অকণমান অংশ আহিব লাগে। কিন্তু আপোনাৰ শৈলীটো সুন্দৰ হৈছিলে, হাতত এটা বঁটা লৈ আপুনি ধুনীয়াকৈ কথাকেইটা কৈছিলে। কিন্তু সুধিম এতিয়া আপোনাক, বেগত ভৰাই থৈ আহিছে। বেগত ভৰাই থৈ আহিলে? শৰাই নহয়, এখন আচলতে সঁফুৰা। সঁফুৰা আছিলে। হয়। অঁ অঁ। আমি গৰু বিহুৰ দিনা ৰাতিপুৱাই দুবিধ বনৌষধি আমি খাব লাগে বুলি এটা পৰম্পৰা আছে, নিয়ম আছে। জানে নি বাৰু? গৰু বিহুৰ দিনাই ৰাতিপুৱা খালী পেটত দুটা বস্তু বনৌষধি আমি খাব লাগে। আমাৰ আগৰ ককা আইতাহঁতে কয় যে গৰু বিহুৰ দিনা ৰাতিপুৱাই খালী পেটত মুখ নোধোৱাকৈ সেই দুটা বস্তু যদি আমি খাওঁ তেতিয়াহ'লে আমাৰ শৰীৰটো বছৰটোলৈ খুব ভালে থাকিব, পেটৰ ৰোগ ব্যাধি একো নহয়। কি বাৰু জানে নেকি?
মই ছাৰ নাজানো নাজানে ন শিকাবলৈ হা খালী পেটত খাই ৰাতিপুৱা বনৌষধি বাইদেউ খায়নে বাৰু আজিকালিতো গৰম পানীয়ে খায় আজিকালি গৰম পানী খায় হয় আগতে মানিমুনি পিচি লৈ পেলাই তাৰ সেই ৰসকণ খাইছিলে আৰু তাৰ লগত সৰু মানিমুনি ৰস আৰু লগতে এই ডিমৰ কুহুমটো ভাঙি লৈ পেলাই তাতে মিক্স কৰি সেইটো খায় আমাক আগৰ ককা আইতাহঁতে কৈছিলে সেইটো হয় তেতিয়া বোলে পেটৰ অসুখ নহয় বছৰটো ঠিকে থাকে গাৰ অসুখো নহয় ঠিক আছে ধন্যবাদ প্ৰতিযোগী নং 23 আগবাঢ়ি আহক আপুনি নমস্কাৰ বিশ্বৰ নমস্কাৰ নমস্কাৰ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আগতে মডেলিং কৰিছা নেকি তুমি মডেলিং জগতত এবাৰ দ্বিতীয় খোজ এয়া প্ৰথম নেকি দ্বিতীয় খোজ এইটো একচুৱেলি মডেলিং নহয় এইটো তোমাৰ সাজপাৰ প্ৰতিযোগিতা হয় ইয়াত বহুতে মানে ছোৱালী কিছুমান মডেলিং কৰে নেকি চাগে বিউটি কণ্টেষ্ট কৰে তো তেওঁলোকে একদম মডেল টাইপত খোজ দিছে একচুৱেলি সাজপাৰ প্ৰতিযোগিতাত খোজটো অকণ বেলেগকৈ দিব লাগে মডেল টাইপত নহয় আৰু ইণ্ট্ৰডাকশ্যনো খুব মানে লাউডলি কৈছে তেনেকুৱাও নহয় অলপ ডিফাৰেঞ্চ থাকে মই চেষ্টা কৰিম আচ্ছা তুমি যিহেতু ল'ৰা মই অকণ ছোৱালীৰ বিষয়ে সুধিম পাৰিবা নাই কি কৈছে মানে ছোৱালীৰ সাজৰ বিষয়ে সুধিম পাৰিবানে ক'বলৈ নিশ্চয় চেষ্টা কৰিম ট্ৰাই কৰা অ'কে অসমীয়া মহিলা বা কইনা এগৰাকীৰ সম্পূৰ্ণ সাজযোৰ কোৱাচোন কি কৈছে অসমীয়া মহিলা বা কইনা এগৰাকীৰ সম্পূৰ্ণ সাজযোৰ কি কোৱাচোন সম্পূৰ্ণ সাজযোৰ আমাৰ অসমীয়া সমাজত মেইন ছেট বুলি কয় যিটো বগা পাটৰ গুণা কৰাৰে যিটো দিয়া হয় আজিকালি মীনা কৰা দেখা যায় কিন্তু আইতাহঁতৰ দিনত সেই মীনা কৰাটো নাছিল কইনা এগৰাকী কেনেকৈ থাকে মানে কইনাৰ সাজযোৰ ক'বলৈ কৈছোঁ মই দোকানত পোৱা কাপোৰটোৰ কথা কোৱা সাজযোৰ কথা কৈছে কইনা এগৰাকী কেনেকুৱা হ'ব তোমাৰ সেইটো মোৰ দৃষ্টিত কইনা এগৰাকী কেনেকুৱা হ'ব লাগে কেনেকুৱা সাজ পিন্ধি কেনেকৈ থাকে সম্পূৰ্ণ সাজযোৰৰ কথা ক'ব সম্পূৰ্ণ সাজযোৰ ৰিহা ব্লাউজ চাদৰ আৰু মেখেলা ঠিক আছে ধন্যবাদ প্ৰতিযোগী নম্বৰ 24 নমস্কাৰ বাইদেউ নমস্কাৰ কাৰ্বি জনগোষ্ঠীৰ মানে এনেকুৱা এটা উৎসৱৰ নাম কোৱাচোন যিটো উৎসৱত তেওঁলোকে গীত গায় কিবা তেনেকুৱা উৎসৱৰ তুমি নাম জানা গীতটো গাব পাৰিবা নেকি বিশেষকৈ গীতটো গাব নোৱাৰিম যিহেতু কাৰ্বিসকলৰ তেওঁলোকৰ ভাষাত গীতটি গায় আচ্ছা আৰু কাৰ্বি জনগোষ্ঠীক লৈ খুব ধুনীয়া ধুনীয়া গল্প লিখিছে আমাৰ অসমীয়া গল্প সাহিত্যত তেনেকুৱা ধৰণৰ মানে কিবা গল্পকাৰৰ নাম আৰু গল্পৰ নাম তুমি ক'ব পাৰিবা নেকি য'ত কাৰ্বি জনগোষ্ঠীৰ এগৰাকী আইতাকৰ কথা কোৱা হৈছে ক্ষমা কৰিব বাইদেউ তুমি কাৰ্বি সাজযোৰ পিন্ধিছা খুব ধুনীয়াকৈ পিন্ধিছা আৰু তোমাক খুব ভালো লাগিছে আৰু তুমি মানে কাৰ্বি কিবা এটা তুমি গাব পাৰিবানে মানে তেওঁলোকৰ ভাষাত বা কথা এটা ক'ব পাৰিবানে কিবা এটা শব্দ ক'ব পাৰিবানে হয় বাইদেউ তেওঁলোকৰ যিটো পৰম্পৰাগতভাৱে প্ৰচলিত হৈ আছে এই মোনাটো যি কোৱা হয় জাংলি আঠন আৰু এই ফুলবিধ
তুলিছে তাক জাম্পলি আঠন বুলি কোৱা হয় আৰু তেওঁলোকৰ আমাৰ নমস্কাৰ তেওঁলোকৰ ভাষাত কাৰ্ডম বুলি কয় আৰু তেওঁলোকে ধন্যবাদটো খাৰ্থম বুলি কয় ধন্যবাদ 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 প্ৰতিযোগী নং 24 প্ৰতিযোগী নং 26ক মই আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ নমস্কাৰ বিচাৰক মণ্ডলী নমস্কাৰ ক'ৰ পৰা আহিছা তুমি মই উত্তৰ লখিমপুৰ উত্তৰ লখিমপুৰ হয় ইমান দূৰ আহিলা যে মই বৰ্তমান জগন্নাথ বৰা বিশ্ববিদ্যালয়ৰ ছাত্ৰ হয় কেনেকুৱা লাগিলে ইয়াত উপস্থাপন কৰি ইয়াত আহি হয় নিশ্চয় খুবেই মই সন্তোষ লাভ কৰিছোঁ যিহেতু প্ৰথমবাৰৰ বাবে মই এনেকুৱা এখন মঞ্চত ভৰি দিব পাৰিছোঁ আৰু চুকাফা সমন্বয় ক্ষেত্ৰত মই প্ৰথমবাৰৰ বাবে ইয়ালৈ আহিছোঁ তাৰ আৰু ব্যক্তিজন বিশ্বদা যিজনে মোক লৈ আহিছে ইয়ালৈ তই এইটো কৰিবই লাগিব বুলি আৰু মই তেওঁৰ জৰিয়তে এইখন মঞ্চ পাইছোঁ তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু খুবেই ভাল লাগিছে আপোনালোকৰ সন্মুখত থিয় হ'ব পাৰে কণ্ঠটো তোমাৰ ধুনীয়া আৰু তুমি ইয়াৰ বাদে কি কৰা মই মানে তোমাৰ হবিটো মোৰ অভিৰুচি হৈছে প্ৰথম ক্ষেত্ৰত মই সত্ৰীয়া নৃত্যত বিশাৰদ আৰু লগতে বিহু নৃত্য লোকনৃত্য আৰু যি সৃষ্টিশীল নৃত্য আৰু ভাওনা আৰু অভিনয় খুবেই প্ৰিয় অভিনয়টো আছে তোমাৰ হয় সেইকাৰণে কণ্ঠটো তোমাৰ ধুনীয়া এতিয়া সৰু কথা এটা সোধোচোন নিশ্চয় আমি সাধাৰণতে কওঁ বিহু নাম ফাকি গালে যে বিহু গীতটো খুব ধুনীয়া হৈছে বা বিহু গীতটো ভাল গাইছে এতিয়া সেইটো শুদ্ধনে বাৰু বিহু গীতটো ভাল হৈছে বুলি কোৱাটো শুদ্ধনে বা বিহু গীতটো ভাল হৈছে বুলি কোৱাটো শুদ্ধনে ভাল হৈছেতো সম্পূৰ্ণভাৱে শুদ্ধ নহয় মোৰ মতে কোনটো শুদ্ধ হ'ব বাৰু তাৰ শুদ্ধটো জানা নেকি বিহু গীতটো সুন্দৰভাৱে উপস্থাপন কৰিছে বিহু গীত এটা গালে ধৰা খুব ধুনীয়াকৈ বিহু যোৰা তেতিয়া আমাৰ ইয়াতে সুন্দৰ বিহু প্ৰদৰ্শন হৈ গ'ল গীত এটা খুব ধুনীয়া গাইছে আমি চাই আছোঁ আমি কৈছোঁ যে বিহু গীতটো খুব ভাল হৈছে দেই এই যে কৈছোঁ বিহু গীতটো ভাল হৈছে দেই কোৱাটো শুদ্ধ হয়নে নহয় বিহু গীতটোৰ লগতে তেওঁলোকে যেনেকৈ পৰিৱেশন কৰিছে তুমি আচলতে বিহু গীত বুলি কয়নে নে বেলেগ এটা শব্দ তাত ব্যৱহাৰ কৰে বিহু গীত বুলি কয় জানো বিহু গান দিগদাৰ পাইছা সেইটো আচলতে বিহু নাম বিহু গীত বুলি নকয় হয় নাই বিহু নাম সাৰ খুব ভাল হৈছে বিহু নাম বুলি কয় হয় আৰু কি ক'বা তুমি অভিনয় কৰোঁ বুলি কৈছা হয়নে অভিনয়ৰে দুটা ৰসৰ বিষয়ে কোৱাচোন অভিনয়ত কি কি ৰস থাকিব লাগে অভিনয়ত 9টা ৰস থাকিব লাগে বিশেষকৈ ৰসকেইটা ৰুদ্ৰ কৰুণ হাস্য অদ্ভুত ভয়ানক বিভৎস ক্ষমা কৰিব গোটেইকেইটা মনলৈ অহা নাই এতিয়ালৈকে মানে ৰুদ্ৰটো যিটো মানে একদম খঙত আৰু একদম দাম্ভিক তাত ৰুদ্ৰ ৰসটো প্ৰকাশ কৰা হয় আৰু হাস্য মধুৰ পৰিৱেশৰ লগতে হাস্যমধুৰ পৰিৱেশতে আৰু হাস্য ৰসটো প্ৰকাশ কৰে ঠিক আছে হ'ব ধন্যবাদ 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 প্ৰতিযোগী নং 26 প্ৰতিযোগী নং 28ক আগবাঢ়ি আহিবলৈ জনাইছোঁ নমস্কাৰ বাইদেউ নমস্কাৰ তুমি কিন্তু সাজযোৰ বৰ ধুনীয়াকৈ পিন্ধিছা ধন্যবাদ তুমি এতিয়া নাচিব লাগিব ঠিক আছে কি নাচিবা তুমি যি সাজ পিন্ধিছা তেওঁলোকৰ নাচ পাৰা নাই পাৰা গাবও পাৰিবা লগতে অলপ পাৰিম তুমি নাচাচোন অকণমান চাওঁ কোনোবাই গাই দিব লাগিব নে তুমি গাবা নিজে
গাব পাৰিমনে? বছৰ বিদং ৰিবিদং ৰাম ফাঁচি যোৱা বছৰ বিদং ৰিবিদং ৰাম ফাঁচি যোৱা আমি কথন ৰিবিদং চালে চালে আমি কথন ৰিবিদং চালে চালে আমি তোমরা জানসা রে আমি তোমরা জানসা আমি তোমরা জানসা রে আমি তোমরা জানসা কুলসেন বছর বিদং রিবিদং রাম ফাঁসি যোৱা বছর বিদং রিবিদং রাম ফাঁসি যোৱা ননি বিদং চালে চালে ননি বিদং চালে চালে আমি তোমরা জানসা রে আমি তোমরা জানসা আমি তোমরা জানসা রে আমি তোমরা জানসা ধন্যবাদ বহুত ধুনীয়া সুন্দৰ প্ৰতিযোগী নং 28 প্ৰতিযোগী নং 30 আপুনি আগবাঢ়ি আহক নমস্কাৰ বাইদেউ নমস্কাৰ তুমি কোচ ৰাজবংশীৰ পোচাক পৰিধান কৰিছা হয় তুমি তেওঁলোকৰ নাচ নাচিব জানা তুমি সেই গাব জানা গাব নাজানো নৃত্যটো জানা জানো এতিয়া কোনে গাব লাগিব তোমালোকে গাব লাগিব এবাৰ আমি আকৌ চাওঁ তোমালোকে সব ভাষাৰে গান জানা নেকি তাকে সেইটোৱেতো বৰ সুন্দৰ কথা ভালো কইরা বাজারে তোরা সুন্দরী কমলা নাচে ভালো কইরা বাজারে তোরা সুন্দরী কমলা নাচে নাচতে নাচতে কমলা সুন্দরী ঢালিয়া বলিয়া যাই রে ভালো কইরা বাজারে তোরা কমলা সুন্দরী নাচে ধন্যবাদ তোমাক আৰু এটা প্ৰশ্ন সুধো তুমি কোচ ৰাজবংশীৰ এই বিশেষ পোচাকযোৰ কিয় তুমি বাছনি কৰিলা বাছি ল'লা যিহেতু মই অসমীয়া কিন্তু মোৰ এই কোচ ৰাজবংশী জনজাতিটো খুবেই প্ৰিয় সেইবাবে মই বাছি লৈছোঁ মানে কিহৰ কাৰণে প্ৰিয় কিহৰ কাৰণে প্ৰিয় তাৰ মোৰ নাচ আৰু গান খুবেই ভাল লাগে নাচটো ভাল লাগে কিন্তু তুমি গানটো নিজে গাব নোৱাৰা গাব নোৱাৰোঁ কিন্তু ভাল নাচিছা ধন্যবাদ 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 প্ৰতিযোগী নং 30 প্ৰতিযোগী নং 31 আপুনি আগবাঢ়ি আহক আহি আমি সেই পৰ্যায়ত উপনীত হৈছোঁহি নমস্কাৰ নমস্কাৰ আহোম ভাষাত কি বুলি কয় নমস্কাৰটো খুমটাং অলপ আগতে মই এটা কুৱেশ্যন সুধিছিলোঁ অসমীয়া মানে কইনাগৰাকী সাজযোৰৰ কথা সুধিছিলোঁ তেওঁ ভালকৈ ক'ব নোৱাৰিলে তুমি পাৰিবা নেকি অসমীয়া কইনাৰ সাজযোৰ মোৰ মতে মাৰ্জিত হ'ব লাগে তেওঁ যোনবোৰ কাপোৰ ভাল পায় তেওঁ তেনেকৈ বিয়াৰ দিনাখন পিন্ধিব লাগে তেওঁ বিয়া নিজৰ বিয়া সেইকাৰণে তেওঁ যেনেকৈ ভাল পায় তেনেকৈ বিয়া পালে কিন্তু এই বিয়াখনত তেওঁ মাৰ্জিত এযোৰ সাজ পোছাক অসমীয়াসকলে দি দিছে যোনটো হৈছে এযোৰ বগাৰ পাটৰ সাজ আৰু তেওঁ ব্লাউজ পৰিধান কৰিব মুখত প্ৰসাদ সানিব খোপাত ফুল গুজিব আৰু এগৰাকী সুন্দৰ কন্যা হিচাপে তেওঁ মানুহৰ আগত প্ৰদৰ্শিত হ'ব এয়াই কিন্তু তোমালোক তেওঁ নক'লে তুমিও নক'লা কইনাগৰাকীৰ মূৰত উৰণি থাকে উৰণি এখন থাকে কইনা উৰণি এখন লৈ থাকে কইনা যেতিয়া তুমি যেতিয়া দৰা হ'বা তোমাৰ আচলতে যেতিয়া কইনাজনী আহিব মুখখন ঢাকি আহিব নাই উৰণি এখন লৈ পেলাই তো তোমালোকৰ অনুভৱ নাই নে কইনাজনী কেনেকুৱা বিয়াততো গৈ থাকা বিয়াত কইনাজনী দেখি থাকা ন ভালকৈ কৰা একচুৱেলি মই উল্টাকৈ সুধিছোঁ মানে কইনা মানে ছোৱালীজনী সুধিব লাগিছিলে ল'ৰাবিলাক কিমান চাই এই বস্তুটো কিমানখিনি জানে সেইটো কাৰণে মই সুধিলোঁ বাকী খুব খৰকৈ কৈছা অকণমান লাহে লাহে ক'বা বস্তু মানে কিবা এটা সুধিলে কোনোবাই ন লাহে লাহে ক'লে চবেই বুজি পাব হয়নে তুমি ইণ্ট্ৰডাকশ্যন দিওঁতেও খুব মানে প্ৰথমখিনি যিয়ে নহওক লাষ্টত খুব মানে ধুনীয়াকৈ তেওঁ কৈ গৈছে নামটো কি আছিলে তোমাৰ মোৰ নাম জ্যোতিষ্মান গগৈ
জ্যোতিষমান ঘৰ ক'ত আছিলে ঘৰ মোৰ যোৰহাট ছটাই ছটাই আচ্ছা আৰু এটা মানে কি কৰোঁ প্ৰশ্ন এটা ঋতু কেইটা তুমি কোৱাচোন ঋতু 4টা বসন্ত শৰৎ গ্ৰীষ্ম শীত আচলতে অথনি শুনওঁতে তেওঁ ভালকৈ ক'ব নোৱাৰিলে আকৌ দিছোঁ আচলতে মই কৈয়ে দিছোঁ বাৰু গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত বসন্ত তোমালোকে এবাৰ শিকাব লাগিল গ্ৰীষ্মৰ পৰা ষ্টাৰ্ট কৰিব কাৰণ গ্ৰীষ্মৰ পৰা আমাৰ ষ্টাৰ্ট হয় জানেই চাগে তেখেতে খুব ধুনীয়াকৈ অথনি তেওঁ গ্ৰীষ্মটোৱেই নক'লে হয়নে চ' এইবিলাক সৰু সৰু কথা বিহুৰ লগত মানে সংগতি ৰাখিয়ে সুধিছোঁ আমাৰ মানে বসন্ত ঋতুতে আমাৰ বিহু আৰম্ভ হয় ঠিক আছে ধন্যবাদ প্ৰতিযোগিতাৰ এক্ট্ৰেছ যিহেতু আজিকালি বিয়াৰ ৰিচেপশ্যনলৈ গ'লে কইনাৰ উৰণি আমি দেখোৱেই সেইকাৰণে হয়তো আজিকালি মানুহে উৰণিখনৰ কথা পাহৰিয়ে গৈছে এই আমাৰ শেষৰ গৰাকী প্ৰতিযোগী প্ৰশ্নৰ সন্মুখীন হ'বলৈ আহিছে শুভেচ্ছা জনালোঁ নমস্কাৰ হেল্ল' নমস্কাৰ তুমি কোনটো জনজাতি পৰিধান কৰিছিলা কাৰ্বি ছাৰ কাৰ্বি কিয় পিন্ধিলা না কাৰ্বি পিন্ধিবলৈ কিয় মন গ'ল ছাৰ যিহেতু অসমত অসমীয়াসকলৰ উপৰিও কাৰ্বি কছাৰী ডিমা হাছা আদি বিভিন্ন জনজাতি মিলন ক্ষেত্ৰ অসমত প্ৰত্যেকটো জাতিৰ লগত এটা আৱেগ জড়িত হৈ আছে আৰু মোৰ কাৰ্বি সাজযোৰ অতিকে প্ৰিয় সেইবাবে মই আজি পৰিধান কৰি আহিছোঁ তোমাৰ ঘৰ ক'ত মোৰ ঘৰ হৈছে কাছগৰা ভাস্কৰ নগৰ যোৰহাটৰ কাছগৰা ভাস্কৰ নগৰ হয় ছাৰ কাৰ্বি তুমি নৃত্য কৰি ভাল পোৱা নেকি হয় ছাৰ হা ছাৰ কৰিছোঁ কৰিছা মানে কৰা তুমি নৃত্যও কৰা হয় ছাৰ ড্ৰেছযোৰ সেইকাৰণে তোমাৰ ভাল লাগে থেংক ইউ ছাৰ সেইটো কাৰণে ভাল লাগে তোমাৰ নৃত্য কৰাৰ কাৰণে চব নাৰ্ভাছ হয় ছাৰ আৰু ভাল লগা কাৰণ ড্ৰেছযোৰ মই পিন্ধি ভাল পাওঁ আৰু ড্ৰেছযোৰ পিন্ধিলে মই নিজকে ধুনীয়া দেখোঁ নিজকে ধুনীয়া দেখা এই ড্ৰেছযোৰ তোমাৰ নে তোমাৰ ক'ৰবাৰ পৰা তুমি আনিছা তোমাৰ নিজৰ নে ছাৰ মোৰ নহয় মই ছাৰৰ পৰা লৈছোঁ বিশ্বজিৎ ছাৰ বিশ্বজিৎ ছাৰৰ পৰা লৈছা বিশ্বজিৎ ছাৰে তোমাক দিছে হয় নহয় বিশ্বজিৎ ছাৰে কৈছে নেকি যে কাৰ্বি ড্ৰেছযোৰ পিন্ধিলে তোক ভাল লাগিব হয় অকণমান হয়নে হা ঠিক আছে হ'ব ধন্যবাদ আচলতে নিজকে ভাল দেখাটোৱে ডাঙৰ কথা সি পিন্ধি আহিছে সকলোৱে নহয় জানো হয় হয় নিজৰ নিজৰ সাজৰ প্ৰত্যেকে আইনাখনৰ মুখত ৰৈ নিজকে ভাল দেখিছে নে বাৰু সেইকাৰণে মই ইমান কনফিডেণ্টলি মঞ্চখনলৈ আহিব পাৰিছে প্ৰশ্ন উত্তৰ কেইটা ইমানতে শেষ হৈছে বিচাৰক মণ্ডলী ইমানতে শেষ হৈছে কিন্তু আমি এই 12 নম্বৰ যিগৰাকী প্ৰতিযোগী আছিলে কোন আছিলে 12 নম্বৰ আপোনাৰ লগত অকণমান আমি কথা পাতিছোঁ নাহক আপুনি পৰিধান কৰিছে এইটো কিহৰ পৰিধান কৰিলে বুলি ক'লে এগৰাকী মিচিং নৃত্যশিল্পী সেই যে নৃত্যশিল্পী বুলি ক'লে মিচিং নাচটো আপোনাৰ প্ৰিয় নেকি হয় কাৰণ বিহু আমাৰ অসমীয়াৰ যি নৃত্য তাৰ পাছতেই মিচিং তাৰ লগত সামঞ্জস্য থকা এটি নৃত্য যিটো আমি সকলোৱে কৰোঁ আৰু সেইকাৰণে মই মিচিং নৃত্যটো ভাল পাওঁ অকণমান নাচিব পাৰিব নেকি আপুনি আমি চাব বিচাৰিছোঁ ঠিক আছে মই কৰি দিম খালি মই গানটো গাব নোৱাৰে গানটো যদি কোনোবাই এওঁলোক আছে ধৰি লৈছে যে তোমালোকে প্ৰতিটো ভাষাৰ প্ৰতিটো জনগোষ্ঠীৰ গীতসমূহ গাব পৰা বুলি চিনাই মানে গ'লেও হ'ল আৰু
কুকুৰে মই তুমি যদি বুজি পোৱা মোৰে চেনাইকি মানে কি মৰমী আত্মমান মানে মই তোমাকে ভাল পাওঁ তুমি দেখিও যায় মই তোমালৈ মানে মই তোমাকে ভাল পাওঁ তুমি দেখিও যায় মই তোমালৈ সুন্দৰ হ'ব ধন্যবাদ হাঁহিটো আপোনাৰ খুব ধুনীয়া হাঁহি থাকিব দেই আৰু আপোনাৰ উপস্থাপন শৈলী ভাল হৈছে আপোনাৰ সাজ সজ্জা ভাল হৈছে আৰু আটাইতকৈ আপোনাৰ প্লাছ পইণ্ট মুখৰ এই মিঠা হাঁহিটো ধন্যবাদ আমি চাব বিচাৰিলোঁ যে সাজযোৰৰ লগত আপুনি কেতিয়াবাকৈ নাচিব জানে নেকি হয় ঠিক আছে ধন্যবাদ সুন্দৰ সুন্দৰ হাঁহিগৰাকী প্ৰতিযোগীজনক গাইছিলে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কাৰোবাৰ লগত কথা পাতিব নেকি বিচাৰক সকলোৱে মিলি আমাকতো অকণমান সময় লাগিব আৰু অকণমান সময় লাগিব তেনেকুৱা আছে যে আৰু তোমালোকেও নাচিব পাৰিবা পুৰস্কাৰসমূহ ঠিক কৰিব পাৰে হয়